নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল ওয়েলকাম টু আমাৰপঢ়াশালী। এই ভিডিঅ'টোত শংকৰদেৱ শিশু নিকেতনৰ ক্লাছ 6ৰ ভাৰতী সাহিত্য চয়ন পাঠ্যপুথিখনৰ অন্তৰ্গত লংকাৰ সংবাদ কি নামৰ পাঠটোৰ প্ৰশ্ন উত্তৰসমূহ আলোচনা কৰিম। গতিকে ভিডিঅ'টো তোমালোকে শেষলৈকে চাবা আৰু আমাৰ এই ইউটিউব চেনেলটো যদিহে ছাবস্ক্ৰাইব কৰা নাই তেন্তে ছাবস্ক্ৰাইব কৰি ৰাখিবা, লগতে ভিডিঅ'বোৰ বন্ধু বান্ধৱীলৈ শ্বেয়াৰ কৰি দিবা। বলাচোন এতিয়া আমি প্ৰশ্ন উত্তৰসমূহ আলোচনা কৰোঁ। প্ৰথমতে তোমালোকক দিয়া আছে তলৰ প্ৰশ্নকেইটাৰ চমু উত্তৰ দিয়া। ক নম্বৰ প্ৰশ্নটো আছে ওচৰা ওচৰিকৈ থকা গাঁও দুখনৰ নাম কি কি আছিল? ইয়াৰ উত্তৰটো এনেকৈ লিখিবা। ওচৰা ওচৰিকৈ থকা গাঁও দুখনৰ নাম আছিল বেনাৰ গাঁও আৰু কুমাৰী গাঁও। খ নম্বৰ প্ৰশ্নটো আছে কুমাৰী গাঁৱৰ ডেকাহঁতে দৰাঘৰীয়া মানুহক কি কৰিব বিচাৰিছিল? উত্তৰটো এনেদৰে লিখিবা। কুমাৰী গাঁৱৰ ডেকাহঁতে কণ্ডলৰ নিমিত্তে দৰাঘৰীয়া মানুহক বাট আগচি ধৰি লংকাৰ সংবাদ কি এইদৰে প্ৰশ্ন কৰি তেওঁলোকক প্ৰকাৰান্তৰে বান্দৰ সজাব বিচাৰিছিল। ঠিক আছে। গ নম্বৰ প্ৰশ্নটো আছে ডেকাহঁতে দৰাঘৰীয়া মানুহবোৰক কিমানবাৰ ভেটিছিল? ইয়াৰ উত্তৰটো এনেদৰে লিখিবা। ডেকাহঁতে দৰাঘৰীয়া মানুহবোৰক 3বাৰ ভেটিছিল। তেওঁলোকৰ প্ৰশ্নটো কি আছিল? তেওঁলোকৰ প্ৰশ্নটো আছিল লংকাৰ সংবাদ কি? শেষত কাক আগচিলে? উত্তৰত আছে শেষত ডেকাদলটোক আগচিলে। ইয়াৰ পিছৰ প্ৰশ্নটো হ'ল প্ৰশ্নৰ উত্তৰ ক'ত দিয়া হ'ল? উত্তৰ প্ৰশ্নৰ উত্তৰটো সভাস্থলত দিয়া হ'ল। ইয়াৰ পিছৰ প্ৰশ্নটো আছে প্ৰশ্নৰ উত্তৰ শুনি কইনাঘৰীয়া ডেকাহঁতৰ অৱস্থা কেনে হ'ল? উত্তৰটো লিখিবা। প্ৰশ্নৰ উত্তৰ শুনি কইনাঘৰীয়া ডেকাহঁতে লাজতে তলমূৰ কৰিলে। ঠিক আছে। ইয়াৰ পিছৰ প্ৰশ্নটো আছে উত্তৰটোত কি অৰ্থ কৰা হৈছিল? উত্তৰটো লিখিবা। উত্তৰটোত প্ৰকাৰান্তৰে কইনাঘৰীয়া ডেকাহঁতক বান্দৰ সজোৱা হৈছিল। বৰজ প্ৰশ্নটো আছে ডেকাজন কি কাৰণে লংকালৈ গৈছিল? উত্তৰটো লিখিবা। ডেকাজন সোণ আনিবৰ কাৰণে লংকালৈ গৈছিল। নিয় নম্বৰ প্ৰশ্নটো হনুমানক কি অৱস্থাত তেওঁ লগ পাইছিল? উত্তৰটো লিখিবা। হনুমানক ডিঙিত শিকলি লগাই বান্ধি থোৱা অৱস্থাত তেওঁ লগ পাইছিল। ইয়াত বান্ধি হোৱা লিখা হৈছে, এইটো তোমালোকে বান্ধি থোৱা লিখি দিবা। ঠিক আছে। ইয়াৰ পিছত তোমালোকক বাক্য ৰচনা কৰিবলৈ দিয়া হৈছে। প্ৰথমটো আছে নিন্দা কুৎসা। আনৰ নিন্দা কুৎসা কৰা বাদ দি নিজ কামত ব্ৰতী হ'লেহে জীৱনত উন্নতি কৰিব পাৰি। ইয়াৰ পিছত আছে দৰাঘৰীয়া। দৰাঘৰীয়া মানুহখিনিক কইনা ঘৰখনে সুন্দৰকৈ আপ্যায়ন কৰিছে। ইয়াৰ পিছত আছে হেঙাৰ এৰি দে। কইনাঘৰীয়া ডেকাসকলে দৰাঘৰৰ উত্তৰ পোৱাত তেওঁলোকক হেঙাৰ এৰি দিয়ে। ঠিক আছে। ইয়াৰ পিছত আছে এসাঁজ খাই এসাঁজ লঘনে। দধিৰামে এসাঁজ খাই এসাঁজ লঘনে থাকিও ল'ৰা ছোৱালী দুটাক উচ্চ শিক্ষাৰে শিক্ষিত কৰিলে। টহলি। কুকুৰৰ জাকটোৱে কিবা খাব পোৱাৰ আশাত বিয়াঘৰৰ চাৰিওফালে টহলি ফুৰিছে। কাণ কৰা। ল'ৰাজনে শ্ৰেণীত শিক্ষকে শিকোৱা বিষয়বোৰ সুন্দৰকৈ কাণ কৰা বাবে পৰীক্ষাত ভাল ফল পালে। ঠিক আছে। এতিয়া দিয়া আছে বিপৰীত শব্দ লিখা। ইয়াত মিলৰ বিপৰীত অমিল, বুঢ়াৰ বিপৰীত ডেকা, সমুৱাৰ বিপৰীত ওলোৱা, পোহনীয়াৰ বিপৰীত বনৰীয়া, উত্তৰৰ বিপৰীত প্ৰশ্ন, জয়ৰ বিপৰীত পৰাজয়। ইয়াৰ পিছত তোমালোকক চমু টকা লিখিবলৈ দিয়া হৈছে। প্ৰথমটো আছে লংকাপুৰী। বৰ্তমানৰ শ্ৰীলংকা ত্ৰেতা যুগত লংকা নামেৰে জনা গৈছিল। এই লংকা বিখ্যাত ৰাক্ষস ৰজা ৰাৱণৰ ৰাজ্য আছিল। এসময়ত এই ৰাজ্যখন শক্তি, সৌন্দৰ্য আৰু ধন ৰত্নৰ প্ৰাণকেন্দ্ৰ আছিল। কিন্তু যেতিয়া মহাপৰাক্ৰমী ৰজা ৰাৱণে বনবাসত থকা ৰামচন্দ্ৰৰ পত্নী সীতা দেৱীক কৌশলেৰে হৰণ কৰে
তেতিয়া ৰামচন্দ্ৰই পত্নী সীতাক উদ্ধাৰৰ বাবে বীৰ হনুমান, সুগ্ৰীৱ আদিৰে গঠিত শক্তিৰ সহায়ত স্বৰ্ণপুৰী লংকা আক্ৰমণ কৰে। ৰামচন্দ্ৰৰ এনে সন্মিলিত শক্তিৰ আগত ৰাৱণ তিষ্ঠিব নোৱাৰিলে। ৰামে তেওঁক বধ কৰি সীতাক উদ্ধাৰ কৰে আৰু এনেদৰেই ধন সোণেৰে সমৃদ্ধিশালী লংকা ধূলিত পৰিণত হয়। ঠিক আছে, ইয়াৰ পিছত দিয়া আছে হনুমান। ত্ৰেতা যুগৰ বীৰ হনুমান আছিল অঞ্জনা আৰু কেশৰীৰ পুত্ৰ। বায়ু দেৱতাৰ আশীৰ্বাদত জন্ম হৈছিল বাবে তেওঁক বায়ুপুত্ৰ বুলিও কোৱা হয়। চ'ত মাহৰ পূৰ্ণিমা তিথিত তেওঁৰ জন্ম হৈছিল আৰু প্ৰতি বছৰে তেওঁৰ জন্মদিনটো হনুমান জয়ন্তী হিচাপে পালন কৰা হয়। তেওঁক বজৰংবলী, বালাজী, চিৰঞ্জীৱী, অঞ্জনেয়া আদি বিভিন্ন নামেৰে জনা যায়। তেওঁ ৰামচন্দ্ৰৰ একান্ত নিষ্ঠাৱান ভক্ত আছিল। সীতাক ৰাৱণৰ পৰা উদ্ধাৰ কৰোঁতে তেওঁ ৰামচন্দ্ৰক যথেষ্ট সহায় কৰিছিল। ইয়াৰ পিছত আছে দৰা আগচা। দৰা আগচা অসমীয়া সমাজত প্ৰচলিত এক ধেমেলীয়া প্ৰথা। এই প্ৰথাটো বিবাহ অনুষ্ঠানৰ লগত জড়িত। বিয়াৰ দিনা কইনাক বিয়া কৰাই নিবলৈ আহোঁতে দৰাক কইনাঘৰৰ ডেকাবিলাকে বাট ভেটি ধৰি বিভিন্ন প্ৰকাৰৰ প্ৰশ্ন কৰে। এই প্ৰথা অনুসৰি কইনাঘৰৰ মানুহখিনিয়ে দৰাৰ পৰা প্ৰশ্নসমূহৰ সঠিক উত্তৰ পোৱাৰ পাছতহে দৰাক বাট এৰি দিয়ে। এই কৰ্মৰ দ্বাৰা যে দৰাক বা দৰাঘৰক অপমানিত বা হাৰাশাস্তি কৰিব তেনে নহয়। ইয়াৰ জৰিয়তে ধেমালি কৰাৰ লগতে দৰাৰ বুদ্ধিমত্তাৰ পৰিচয় লোৱা